Hi friends, welcome and welcome back to my channel. এইটো ভিডিঅ'টো হৈছে 29 তাৰিখৰ আৰু এয়া মোৰ মানে অকমান নিয়ম আছিলে এয়া মায়ে কৰিছিলে মই সেইকাৰণে অকমান কৰি থৈছিলোঁ আৰু এইবিলাক চবফালে পেকিং কিহৰ পেকিং আপোনালোকে গম পাই যাব চব ৰেডি হৈ আছিলোঁ আৰু আপোনালোকক যিহেতু যোৱাটো ভিডিঅ'ত কৈছিলোঁ মোৰ ভণ্টি আহিছিলে মোৰ ফ্ৰেণ্ডছ আহিছিলে চব তাই থাকিছিলে আমাৰ ঘৰত তো এতিয়া গৈছে এই জাষ্ট মৰিলৈকে যাব অকল আমাৰ লগত যাব চাই আমি গৈ আছোঁ এয়া ডাঙৰ সম্পত্তি লৈ পিনে মজা লাগছে দাঙি দাঙি কি লাগিছে মজা লাগিছে বলক তেনেহ'লে কি কৰিছ চা আকৌ কৰ আকৌ বেয়া ৰস পাইছ নেকি তই বেয়া ৰস পাইছ কি খাইছ বাই বাই আকৌ মই ঘৰ যালে তোক লৈ যাম ইয়াৰ পৰা এতিয়া আমি কমলা খাই আছোঁ কমলা লৈ আনিছিলোঁ ঘৰৰ গুড মৰ্ণিং ক'ত পালোঁ নাৰেংগী শুই 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 হাই ফ্ৰেণ্ডছ আমি পাই গ'লোহি বাহঁতৰ ঘৰ আকৌ একেটা ডাইলগ নিদিওঁ মই এইটো হাই ফ্ৰেণ্ডছ এতিয়া আমি আছোঁ ক'ত ননহঁতৰ ঘৰত ক'ত গ'ল নন এইজনী আমাৰ নন লিপ বাম লগাই আছে গেছক আৰু আমি এতিয়া ক'ত যাম চাই থাকক আপোনালোকে আমি এতিয়া যাম নেম কেয়াৰ হস্পিটেল কি কাৰণে যাম চাই থাকক ভিডিঅ'টো আমি আজি ৰাতিপুৱা পাইছোঁহি আপোনালোকক দেখুৱালোৱে যিহেতু আমাৰ অহা অকণমান ভিডিঅ' ব'লা ঐ গাড়ী আছে এয়া আমি নেম কেয়াৰ হস্পিটেল পাই গ'লোঁ আৰু আমি মোৰ ভাগিন চাবলৈ আহিছোঁ মোৰ সৰুবাৰ বেবী হ'ল গাৰ্ল নে বয় চাই থাকক গম পাই যাব আৰু হেৰি বা এডমিট হোৱাৰ পৰা সকলো ভিডিঅ' মোৰ ডাঙৰ বাই কৰি থৈছিলে সেইকাৰণে এইখিনি আপোনালোকে চাই লওক তাই ৰেডি হৈছে আৰু এতিয়া চি ছেকশ্যন কৰিবলৈ যাবলৈ অ'টিলে সেইখিনি আৰু বাই কৰি থৈছিলে চ' সেইকাৰণে এড কৰি দিছোঁ এতিয়া তাই গৈছে আৰু সেইটো টাইমত মই নাছিলোঁ ঘৰতে আছিলোঁ সেইদিনাখন ৰাতি আহিছোঁহে আৰু মানে পূৰা ভয় লাগে আৰু দেই সঁচাকৈ ৰেডি হৈ গ'ল আৰু এতিয়া যাব চাই থাকক প্ৰেছাৰ উঠিলে অলপ দেৰি হ'ব চাগে মাহঁতে প্ৰেছাৰ যদি নৰ্মেল নহয় দেৰি হ'ব চাগে চিন্তা নহয় মা কৰি আছে
আহিছে পাই জোতাৰ কাপোৰ পৰা নাই পেছা অলপমান নৰ্মেল আহিব লাগিব তাই চিন্তাতে হৈছে মোৰ পেছা আমাৰ কিউটি শুয়ে আছে মোৰ ভিডিঅ'গিলাত একো নাই অকল পিকচাৰগিলাহে আছে গান দিব লাগিব আমাৰ মেডামে আহি পেলাই আকৌ মোবাইল বাপেকে ফূৰ্তিত ক'বই নোৱাৰে একেবাৰে 312 কেবিন তলতে আছিলে হয় হয় সোমাও নে তুমি সোমাবা নাই কিন্তু দেখুৱাব নোৱাৰি হয় নি মোক দি দিবি দেই মোৰ ইমান দুখ লাগিছে এইফালে বেলেগ চ' আপোনালোকক এতিয়া অকণমান কেবিনটো টুৰ দি দিওঁ আৰু চব একদম লিখা আছে जे तेनू धूप लगे आवे तो मैं छाव बन जावा तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा यही मेरी বাই এয়া ৰাতিলৈ ভাত চাত লৈ আহিছিলে আৰু ধুনীয়াকৈ ঘৰৰ পৰা আৰু দিনত অৰ্ডাৰ কৰি খাইছিলোঁ সেইখিনি ভিডিঅ' কৰা নহ'লে আৰু এয়া বাক দিছে খাবলৈ কি দিছে চাওকচোন নেক্সট ডে গধূলিলৈকেহে দিছে তাৰ আগত একোৱে দিয়া নাছিলে খাবলৈ অকল চুপ দিছিলে এয়া আমাৰ টিকলি একদম ৰেপাৰখনে ধুনীয়াকৈ ৰেপ কৰি দিলোঁ এয়া মই এতিয়া বাৰ লগত অলপ ঘৰলৈ গৈছোঁ যিহেতু টোপনি ক্ষতি কৰি অসমত যে বিগ বজাৰ বন্ধ কৰি দিলে আচৰিত হ'ব ন পেচেণ্টছক একেবাৰে আজৰি হৈ গ'ল আৰু এতিয়া আমি যাবলৈ চব ৰেডি ঘৰ আমি পাই গ'লোহি আৰু এতিয়া ইয়াৰ পিছৰ নিয়মখিনি চাই থাকক কণ্টিনিউ
আমাৰ লক্ষ্মী চ' হৈ গ'ল ৰুম পাই গ'লোঁ আৰু মই এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব আমাৰ টিকলিৰ নামত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' আৰু দি আছোঁ, বহুত লেট হৈ গৈছোঁ, মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰি আছোঁ, বেলেগ কামত বিজি আছোঁ। চ'